হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু বতৰটো ডাৱৰীয়া, সেইবাবে ভাবিলোঁ ঘৰতে মই পকৰি বনাই খাওঁ বুলি। এয়া দেখিছেনে, মই বাচন এটাত আটা লৈ লৈছোঁ। যিহেতু মই ময়দা ঘৰত নাই, সেইবাবে মই আটাই লৈছোঁ দেই। এয়া মই আলু পকৰি খাম, সেইবাবে মই আলু এটা ৰুকি লৈছোঁ আৰু পিঁয়াজ, নিমখ, হালধি, ধনিয়া সকলোবিলাক দি পিনাখনি মই এইখিনি ধুনীয়াকৈ মিলাই ল'ম। এয়া মিলাই লৈছোঁ ধুনীয়াকৈ। খিনি দেখিছেনে, মই ধুনীয়াকৈ মিলাই ল'লোঁ সকলোখিনি। ইয়াৰ অলপ মই জলকীয়া নিদিয়াকৈ ৰাখি ল'ম, যিহেতু আমাৰ অকণমানি পোৱালিটোৱে জলকীয়া দিলে খাব নোৱাৰিব। আৰু এইখিনিত মই লাল মিৰ্চ পাউডাৰ আৰু এটা কেঁচা জলকীয়া কাটি লৈ ইয়াত ধুনীয়াকৈ মিলাই ল'ম। আৰু এতিয়া মই কেৰাহীখনত তেল দি ল'লোঁ। এইখিনি দেখিছেনে, তেলখিনি ধুনীয়াকৈ পকি যোৱাৰ পিছত মই এতিয়া অকণমানিটোৰ বাবে থোৱাখিনি ধুনীয়াকৈ এটা এটাকৈ দি সকলোখিনি ভাজি ল'ম। যিহেতু জলকীয়া নিদিয়াকৈ তাক আগতীয়াকৈ দি ল'ব লাগিব, তাৰ বাবে মই কেইটামান পকৰি আগতীয়াকৈ বনাই লৈছোঁ। এতিয়া আকৌ আমাৰ জলকীয়া দিয়া পকৰিখিনি বনাই লৈছোঁ দেই। এয়া দেখিছেনে, এতিয়া আমাৰ পকৰি বনি ৰেডি হৈ গ'ল আৰু দেই। আমাৰ দুপৰীয়া চাহ আলু পকৰিৰ সৈতে। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ইমানতে মোৰ মিনি ব্লগটি সামৰণি মাৰিছোঁ।